আমাৰ চিনিয়ৰ কাৰ্যকৰ্তা সকলো লৈ পেলাই এটা স্পেচিয়েল এটা মিটিং মাতিছে গুৱাহাটী দিছপুৰত। সেই সময়ত এটা সিদ্ধান্ত লোৱা হৈছে যে অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই আমি অসম চৰকাৰে হওক বা ৰাজ্যিক হওক আমি কিন্তু যিটো আমি বাধা নকৰোঁ। আমি অট'নমাছ ষ্টেটৰ ইছ্যুৰ ওপৰত আমি কেতিয়াও বাধা নকৰোঁ বুলি এটা আমি সিদ্ধান্ত লোৱা হৈছে। সেই সিদ্ধান্ত লোৱাৰ পিছত আজিলৈকে কোনো চিফ মিনিষ্টাৰে অট'নমাছ ষ্টেটৰ বিৰুদ্ধে আজিলৈকে কোৱা নাই। অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই চিফ মিনিষ্টাৰে অপেনলি কয় যে আমি অট'নমাছ ষ্টেটক লৈ পেলাই আমি দিল্লী আলোচনা কৰিম বা আমি চবক লৈ পেলাই আলোচনা কৰিম। আৰু অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত আজিলৈকে তেখেতে কোনো তেনেকুৱা কণ্ডেমো কৰা। তেখেতে ভাল এটা কমেণ্ট দিয়ে। দিছপুৰ থকা সময়তো বা গুৱাহাটী অহা সময়তো ডিফু অহা সময়তো তেখেতে ভালকে কমেণ্ট দিয়ে। আজি এই সুযোগ লৈ পেলাই আমাৰ MP ডাঙৰীয়াও দিল্লী পাৰ্লিয়ামেণ্টত কোনো ৰুলিং MP-য়ে অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই কোনো MP-য়ে তেনেকুৱা কোৱা নাছিল। কিন্তু আমাৰ বৰ্তমান MP অমৰ সিং কিছু পবিত্ৰ সদনত পাৰ্লিয়ামেণ্টত তেখেতে অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই উত্থাপন কৰিছে। এতিয়া প্ৰাইম মিনিষ্টাৰ আছে, হোম মিনিষ্টাৰ আছে, ডিফেন্স মিনিষ্টাৰ আছে, গোটেই চিনিয়ৰ বিজেপি মিনিষ্টাৰ বিলাক আছে, আমাৰ চৰকাৰৰ মিনিষ্টাৰ বিলাক আছে, JP নাড্ডাও আছে। এই সুযোগ তেখেতে লোৱা তাত আমি উত্থাপন কৰিছে। আজি কংগ্ৰেছে সাহস আছিল, বীৰেন সিং ইমান বছৰ MP হৈছে, পাৰ্লিয়ামেণ্টত অট'নমাছ ষ্টেটৰ কথা তাত ৰাইজ কৰিছে। ঠিক এছেম্বলি তাতো আমাৰ MLA সকল বিদা সিং লেঙে হওক, দৰসিং ৰংহাং হওক, ৰূপসিং তেৰণে হওক, তেখেতসকলে যোৱা কোকৰাঝাৰত যেতিয়া এছেম্বলি হৈছে, তাত অট'নমাছ ষ্টেটৰ কথা তাত ৰাখিছে। 6 শিডিউল অট'নমাছ ষ্টেটৰ কথা তাত ৰাখিছে। এই সুযোগ ভাৰতীয় জনতা পাৰ্টি আমাক দিছে, পাৰ্লিয়ামেণ্টত দিছে, এছেম্বলিতো দিছে। ঠিক তেনেকৈ আমি আমাৰ CM ডাঙৰীয়া ডক্টৰ জ্যোতিৰাম ব্ৰহ্মা, যিখিনি আমাৰ ভাইচ প্ৰেচিডেণ্টে ক'লে 26 জানুৱাৰী হওক, 15 আগষ্টে হওক, অফিচিয়েলি প্ৰগ্ৰামত তেখেতে অট'নমাছ ষ্টেটৰ কথা অপেনলি। তাৰ আগত কোনোবা CM-এ কৈছিলে নেকি? কংগ্ৰেছৰ CM-এ কৈছিলে নেকি অট'নমাছ ষ্টেটৰ কথা? অট'নমাছ ষ্টেটৰ কথা কোনোবা মন্ত্ৰীয়ে কৈছিলে নেকি? কোৱা নাই। 15 আগষ্টত কৈছিলে নেকি কোনোবা CM? কোৱা নাই। কংগ্ৰেছৰ CM বা কংগ্ৰেছৰ CM 26 জানুৱাৰীত কৈছিলে? কোৱা নাই। কিন্তু আমাৰ CM ডাঙৰীয়া ডক্টৰ জ্যোতিৰাম ব্ৰহ্মা অফিচিয়েলি অট'নমাছ ষ্টেটৰ কথা। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি আমি জিলা ভিত্তিয়ে হওক, ষ্টেট ভিত্তিয়ে হওক বা নেশ্যনেল ভিত্তিয়ে হওক বা চৰকাৰে ষ্টেটে হওক বা আমাৰ ইয়াত অট'নমাছ কাউন্সিলে হওক বা নেশ্যনেলে হওক, অট'নমাছ ষ্টেটৰ কাৰণে আমি এইটো ক্লিয়াৰ। কোনো সেইকাৰণে আমি কংগ্ৰেছসকলে আজি যি বাৰ্তা কৰিছে আমি কণ্ডেম কৰিছো। যদি সাহস আছে সিহঁতে ডিচিশ্যন লওক। এতিয়াও সময় আছে। সিহঁতে যদি কাৰ্বি আংলঙৰ ইছ্যুৰ ওপৰত, কাৰ্বি আংলঙৰ ডিমা হাছাওৰ এই ইছ্যুৰ ওপৰত সিহঁতে যদি ইণ্টাৰেষ্ট আছে, সিহঁতে চিৰিয়াছলি আছে, তেনেহ'লে সিহঁতে ডিচিশ্যন লওক, ৰিজলিউশ্যন লওক। যদি সাহস আছে, গৌৰৱ গগৈ ডিচিশ্যন লওক বা ৰাহুল গান্ধীৰ ডিচিশ্যন লওক। কিন্তু সিহঁতে সাহস নাই। আমাৰ নেশ্যনেল লিডাৰ বিলাক আহি পেলাই চিনিয়ৰ আমাৰ এতিয়া হেৰি আছিলে LK আদৱানী প্ৰেচিডেণ্ট আছিলে, তেখেত হাফলঙত আহি পেলাই বা খেৰণি আহি পেলাই তেখেতে অট'নমাছ ষ্টেটৰ ক্লিয়াৰলি কৈ গৈছে। ৰাজনাথ সিং যেতিয়া প্ৰেচিডেণ্ট আছিলে, ডকমুকা আহি পেলাই তেখেতে ক্লিয়াৰ কৈ গৈছে। তাপিৰ গাঁও লিখিতভাৱে তেখেতে জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেখেতে অট'নমাছ ষ্টেটৰ ওপৰত তেখেতে লিখিতভাৱে দিয়া হৈছে। আজি কংগ্ৰেছে কৰিছে। সেইকাৰণে আমি ক'ব বিচাৰিছো যে আজি আপোনালোকে প্ৰেছ যোগেদি আমি অট'নমাছ ষ্টেটৰ কথাৰ ওপৰত আমি ভাৰতীয় জনতা পাৰ্টি কোনো ৰিজাৰ্ভেশ্যন নাই, কোনো এপ্ৰিহেনশ্যন নাই। আমি ক্লিয়াৰ কাট অট'নমাছ ষ্টেট আমি ডিষ্ট্ৰিক্টৰ নেতাই হওক, ষ্টেটৰ নেতাই হওক বা নেশ্যনেল নেতাই হওক, আমি কোনো ক্লিয়াৰলি আছে।
stand clearly as